হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ইন্দ্ৰাণীজ কিটচেন। ইন্দ্ৰাণীজ কিটচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ বেচনৰ লাড়ু। বেচনৰ লাড়ু প্ৰায় সকলোৱে বনাব জানে, তথাপিও মইনো কেনেকৈ বনালোঁ ভাবিলোঁ এবাৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু বেচনৰ লাড়ু বনাবলৈ খুবেই ইজি আৰু বহুত বেছি সামগ্ৰীৰো প্ৰয়োজন নপৰে। তেনেহ'লে আহক দেৰি নকৰি কেনেকৈনো বনালোঁ এবাৰ চাই লওক। বেচনৰ লাড়ুৰ কাৰণে মই এয়া ঘি ল'ম একাপ। মই লোৱা কাপটো আধা কাপৰ হয়, গতিকে দুবাৰকৈ মই ইয়াতে একাপ জোখৰ ঘি লৈছোঁ। বেচনৰ লাড়ু যদিও একাপ ঘিৰ লগত 2 কাপ বেচন দিয়া যায়, মই কিন্তু 3 কাপ বেচন ল'ম। এয়া 1 কাপ বেচন, এয়া আন একাপ 2 কাপ হ'ল। তাৰোপৰি মই আৰু 1 কাপ বেচন লৈ ল'ম। এইখিনি অকণমান লৰাই লৈছোঁ। মই বেচনখিনি শুকানকৈ ভাজিম কাৰণে ইয়াত 2 কাপ বেচনৰ সলনি 3 কাপ বেচন কৰি লৈছোঁ। এয়া মই আৰু 1 কাপ বেচন ল'লোঁ। এতিয়া ইয়াতে মই 1 কাপ ঘিৰ লগত 3 কাপ বেচন লৈ লৈছোঁ। এতিয়া গোটেইখিনি এনেদৰে প্ৰায় 20-25 মিনিটমান এনেদৰে কণ্টিনিউৱাছ ভাজি থাকিব লাগিব। আৰু ইয়াতে মই দিছোঁ এয়া চুজিখিনি মই অকণমান মিহি কৰি লৈছোঁ মিক্সিত। আৰু ইয়াতে মই অকণমান 2 চিকুটমান নিমখ দিছোঁ। নিমখ দিছোঁ কিয়? কাৰণ বেচনৰ যিটো অকণমান তিতা ভাৱ থাকে, সেই তিতা ভাৱটো নহ'বৰ কাৰণে অকণমান নিমখ দি লৈছোঁ। এইটো পিছে অপশ্যনেল হয়, আপোনালোকে যদি বিচাৰে নিমখ নিদিলেও কোনো কথা নাই। এইখিনি এতিয়া এনেদৰে লৰাই থাকিব লাগিব। বেচনখিনি দেখিবলৈ যদিও আপোনালোকে অলপমান শুকান যেন পাইছে, কিন্তু যেতিয়া আমি 20-25 মিনিটমান ভজা হোৱাৰ পিছত যেতিয়া ঘিখিনি ওলাবলৈ ধৰিব, তেতিয়া লাড়ু জোখতে ধুনীয়াকৈ হ'ব। বেচনখিনি ভাজি থাকোঁতে যদি আপোনালোকে ঘিৰ পৰিমাণটো বহুত বেছি কম যেন পাইছে, ঘি দিবলৈ বিচাৰিছে, তেনেহ'লে কোনো চিন্তাৰ কাৰণ নাই, ঘি আমি পিছতো দি ল'ব পাৰোঁ। আৰু কিবা কাৰণত যদি আপোনালোকৰ ঘিৰ পৰিমাণটো বেছি হৈছে, বেচন দিব বিচাৰিছে, তেতিয়াও আপোনালোকে বেচন দি ল'ব পাৰে। মাথো বেচনখিনি এক্সট্ৰাকৈ ভাজি ল'ব, যাতে বেচনৰ কেঁচা গুণটো নাথাকে। তাৰপিছত ভাজি লৈ কিনে আপুনি তাত এড কৰি ল'ব পাৰে। বেচনখিনি নভজাকৈ যদি দি দিয়ে, লাড়ুকেইটা খাবলৈ বেয়া লাগিব। এয়া প্ৰায় 20-25 মিনিটমান পিছত আপোনালোকে দেখিছে যিটো শুকান ভাৱটো আছিলে সেইটো নোহোৱা হৈ গৈছে, কাৰণ ঘি লাহে লাহে ওলাবলৈ ধৰিছে। এতিয়া ইয়াতে মই দিম অকণমান ইলাচি গুড়ি, আৰু ইয়াতে মই দিছোঁ অকণমান কাজুখিনি মই সৰুকৈ কাটি লৈছোঁ। কাজুৰ উপৰিও আপোনালোকে ইয়াতে যিকোনো ড্ৰাই ফ্ৰুটছ, আলমণ্ড, পিষ্টা বা পিনাট এয়াও দি ল'ব পাৰে। বৰ্তমান মোৰ লগত ইয়াতে কাজু আছিল কাৰণে মই কাজুকে দি লৈছোঁ। এইখিনি মই এতিয়া আৰু 10 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ম। বেচনখিনি যদিও আপোনালোকে মিহি যেন দেখা নাই, কিন্তু এইখিনি পিছত আমি যেতিয়া লাড়ু বনাম, চেনি এড কৰিম, তেতিয়া হাতেৰেও গোটেইখিনি মিলাই লৈ ল'লেও এইখিনি ধুনীয়াকৈ মিহি যেন হৈ যাব। এয়া প্ৰায় 35-40 মিনিটমানৰ পিছত বেচনখিনি ভজা হৈয়ে গৈছে। মই জুইৰ ফ্লেমটো অফ কৰি দিছোঁ। অফ কৰি কিনে মই ইয়াতে চেনিৰ গুড়িখিনি দিম। চেনিখিনি মই মিক্সিৰ জাৰত মিহিকৈ পাউডাৰ বনাই লৈছোঁ। চেনিখিনি পিছে মই বেচনখিনি ভাজি থাকোঁতে দিয়া নাই, এয়া মই পিছত এড কৰিছোঁ ভজা হোৱাৰ পিছত। এতিয়া এইখিনিও মই ভালদৰে মিলাই লৈছোঁ। এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'ব লাগিব, যাতে হাতেৰে চুব পৰা যায়। এয়া 10 মিনিটমান পিছত মই বেচনখিনি এটা বাউলত উলিয়াই লৈছোঁ। এয়া মই বাউলত উলিয়াই লৈছোঁ। এতিয়া এইখিনি মই হাতেৰে আপোনালোকে ভাজি থাকোঁতে যিখিনি বেচনৰ গোটা দেখিছিলে, সেইখিনি মই এতিয়া হাতেৰে এনেদৰে ভাঙি দিম। আৰু বেচনখিনিও অলপমান ঠাণ্ডা হ'ব, কাৰণ বেচনখিনি বহুত গৰম থাকে, লাড়ু শ্বেপ দিবলৈ অলপমান দিগদাৰ হয়। গতিকে এনেদৰে লৰাই কিনে মই যিখিনি গোটা থাকে সেইখিনিও ভাঙি ল'ম, আৰু বেচনখিনিও ঠাণ্ডা হ'ব।
গতিকে এনেদৰে মই এইখিনি কৰি লৈছোঁ। এতিয়া এইখিনি মই লাৰু শ্বেপ দিম, এটা এটাকৈ লাৰুখিনি বনাই ল'ম। এয়া বেচনৰ লাৰু ৰেডি। আপোনালোকে দেখিছেই মই কেনেকৈ কৰি লৈছোঁ। বেচনৰ লাৰুখিনি প্ৰথম অৱস্থাত অকণমান ঢিলা হৈ থাকে, কিন্তু 1 ঘণ্টা 2 ঘণ্টামান যোৱাৰ পিছত লাৰুখিনি টান হয় আৰু খাবলৈও খুব ভাল লাগে। গতিকে এয়া দেখিছেই বেচনৰ লাৰু ৰেডি। দেখিবলৈও কিমান ধুনীয়া হৈছে আৰু খাবলৈও কিন্তু সিমানেই সোৱাদ লগা হয় আৰু বনাবলৈও খুবেই ইজি। যিসকলে এনেদৰে বনাই পোৱা নাই এবাৰ আপোনালোকে বনাই চাওকচোন আৰু কেনেকুৱা পালে মোক কিন্তু জনাবলৈ নাপাহৰিব। মোৰ এই বেচনৰ লাৰুৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ পৰিয়ালবৰ্গ আৰু লগৰ সমনীয়াৰ লগতো শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিয়ে।